ছাত্ৰ-ছাত্ৰীসকল মোৰ পূৰ্বৰ ভিডিঅ'টোত অনুশীলনী ৭.২ৰ ৩ নম্বৰ অংকটো কেনেধৰণে সমাধান কৰে আলোচনা কৰিছিলোঁ। এবাৰ আমি ৪ নম্বৰৰ অংকটো আলোচনা কৰিম। ৪ নম্বৰ অংকটোৰ প্ৰশ্নটোত এনেধৰণৰ এটা চিত্ৰ অংকন কৰা আছে আৰু দিয়া আছে ত্ৰিভুজ ABCৰ AB আৰু AC বাহুলৈ টনা উন্নতি দুডাল পৰস্পৰ সমান। প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABE সৰ্বসম ত্ৰিভুজ ACF আৰু দ্বিতীয়টো প্ৰমাণ কৰিব লাগে AB সমান AC অৰ্থাৎ ABC এটা সমদ্বিবাহু ত্ৰিভুজ। এতিয়া আমি চাওঁ ত্ৰিভুজ এইটো ত্ৰিভুজ তাত কি কৈছে যে AB বাহুলৈ CF লম্ব টনা হৈছে উন্নতি টনা হৈছে বা লম্ব টনা হৈছে একে কথা। আকৌ AC বাহুলৈ BE উন্নতি টনা হৈছে বা লম্ব টনা হৈছে। এতিয়া আমাক প্ৰথম প্ৰমাণটো কৰিবলৈ দিছে যে এই ত্ৰিভুজটো ABE ত্ৰিভুজটো এই ত্ৰিভুজটো দেখিছা মই অকমান বেছিকৈ ক'লা ৰং কৰি দিছোঁ পেন্সিলৰে। ABE ত্ৰিভুজটো আৰু এটা ত্ৰিভুজ ACF এই ত্ৰিভুজ দুটা সৰ্বসম বুলি প্ৰমাণ কৰিব লাগে। এতিয়া আমি সৰ্বসম বুলি প্ৰমাণ কৰোঁতে মই প্ৰত্যেকটো ভিডিঅ'তে কৈ আহিছোঁ যে ত্ৰিভুজ দুটাৰ কি সমান বস্তু আছে কি সমান বাহু আছে কোণ আছে সেইকেইটা আমি প্ৰথমতে উলিয়াই ল'ম। আমি যদি ABE ত্ৰিভুজ আৰু ACF ত্ৰিভুজ চাওঁ তেতিয়াহ'লে আমি প্ৰথম কি সমান পাম তোমালোকে চোৱা এই কোণটো আৰু এই কোণটো সমান হ'ব। এই কোণটো মই ৰঙা চিয়াহীৰে চিন দি দিছোঁ AEB কোণটো আৰু AFC কোণটো সমান হ'ব। কিয় সমান হ'ব কাৰণ আমাক ইতিমধ্যে কৈ দিছে ABৰ ওপৰত CF উন্নতি অৰ্থাৎ এইটো কোণ 90 ডিগ্ৰী হ'লে এইফালেও 90 ডিগ্ৰী কোণ হ'ব। আকৌ ACৰ ওপৰত BE উন্নতি গতিকে এই কোণটো 90 ডিগ্ৰী হ'ব। হ'ল উন্নতি বা লম্ব হ'লে কোণবিলাক 90 ডিগ্ৰী হ'বই লাগিব গতিকে এইটো কোণো 90 ডিগ্ৰী হ'ব অৰ্থাৎ এই কোণটো আৰু এইটো কোণৰ মাপ সমান হ'ব। প্ৰথম মই চৰ্তটো সেইটোৱে লিখিছোঁ যে এংগল AEB ইজ ইকুৱেল এংগল AFC কাৰণ কাষত দৰ্শাই দিছোঁ। আকৌ চোৱাচোন এই কোণটো দুয়োটা ত্ৰিভুজতে আছে ABE ত্ৰিভুজতো এই কোণটো আছে আৰু AFC ত্ৰিভুজতো এই কোণটো আছে গতিকে এই কোণটো হৈছে সাধাৰণ কোণ। আকৌ আমাক প্ৰশ্নত দিয়ে দিছে যে BE উন্নতিডাল CF উন্নতিৰ সৈতে সমান গতিকে আমি কি সমান পালোঁ এইটো কোণ আৰু এইটো কোণ সমান পালোঁ। এই কোণটো সাধাৰণ কোণ হিচাপে পালোঁ BE আৰু CF উন্নতি দুডাল সমান কৰি পালোঁ। ইয়াত মই চিত্ৰটো বেলেগেও তোমালোকৰ কাৰণে আঁকি থৈছোঁ ABE এটা ত্ৰিভুজ আৰু AFC এটা ত্ৰিভুজ য'ত এইটো কোণ আৰু এইটো কোণৰ মাপ সমান। এই কোণ দুইটা ত্ৰিভুজতে আছে আকৌ BE উন্নতিডালৰ মাপ CFৰ সৈতে সমান গতিকে কোণ বাহু চৰ্তমতে ত্ৰিভুজ দুটা সৰ্বসম হ'ব। যিহেতু ত্ৰিভুজ দুটা সৰ্বসম গতিকে ইহঁতৰ ত্ৰিভুজ দুটাত অন্তৰ্গত অনুৰূপ বাহুবিলাক আৰু অনুৰূপ কোণবিলাকৰ মাপো সমান হ'ব। এতিয়া তোমালোকে চোৱা ABE ত্ৰিভুজৰ পৰা AB বাহুটো ACF ত্ৰিভুজৰ কোণটোৰ সৈতে একে দেখিবলৈ AC বাহুটোৰ সৈতে একে গতিকে AB বাহুটো AC বাহুৰ সৈতে সমান হ'ব। কিয় সমান হ'ব কাৰণ এই দুটা AC বাহুটো আৰু AB বাহুটো হৈছে এই সৰ্বসম ত্ৰিভুজ দুটাৰ অনুৰূপ বাহু।